हेलो মই লিজাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই ৰাতিৰ সাজৰ বাবে বনাব লৈছো জিৰো অইল এগ কাৰী তাকে কেনেকৈ বনাও আপোনালোককো দেখাও বলক প্ৰথমতে এটা কুকাৰত মই তিনটা কণী আৰু এটা আলু বইল হ'বৰ বাবে দি দিছো বইল কৰি হোৱাৰ পাছত কণীকেইটা বাকলি গুচাই অলপ কাটি লৈছো ওতে কেৰাহীত দুটা বিলাহী আৰু এটা জলকীয়া ভাজি লৈছো আৰু এটা চপাৰত মই ভাজি লোৱা বিলাহী আৰু জলকীয়া লগতে আদা নহৰু দি চপ কৰি ললো কেৰাহীত পানী গৰম হ'বলৈ দি তাতে কাটি ৰখা পিয়াজ বইল কৰি থোৱা আলু আৰু বিলাহীৰ পেষ্টটো দি দিলো আৰু লগতে কণী দি অলপ উতলিবলৈ দিলো এনেদৰে অতি কম সময়তে বনাব পাৰে আৰু খাবলৈও বহুত বেছি ভাল লাগে এয়া দেখিছেনে মোৰ তৰকাৰীখন ৰেডি হৈ গ'ল আশা কৰিছো ভিডিঅ'টো চাই ভাল পাইছে আৰু যদিহে ভাল পাইছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব